হেল্ল' ষ্টুডেণ্টছ, গুড মৰ্ণিং। সকলোকে সুপ্ৰভাত জনাইছোঁ। আজিও তোমালোকৰ বাবে বৰ ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টৰ ওপৰত আৰু কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলে কি হ'ব তোমালোকৰ সেই বিষয়ে কথা পাতিবলৈ আহিছোঁ। গতিকে তোমালোকে একদম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা, কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ' দি থাকিম। উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথম কথা, তোমালোকৰ এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম যিখিনিয়ে দিছা, যিখিনি ষ্টুডেণ্টে দিছা, গোটেইখিনি আমাৰ পাছ কৰিবা নে নাই, সেইটো আমাৰ তোমালোকৰ মনত এটা ডাঙৰ প্ৰশ্ন হৈ আছে। এতিয়া চোৱা, সকলোখিনি পাছ কৰিবা নে নাই সেই কথাটো ক'বলৈ অকণমান দিগদাৰ হয় যদিও তোমালোকৰ সকলোখিনি ষ্টুডেণ্ট পাছ কৰাৰ সম্ভাৱনাই বেছি, মানে চান্সটো বেছি আছে। কাৰণ তোমালোকে যদি কুৱেশ্যন এটেম্প কৰিছা, তোমালোকক এইটো এটা ছেকেণ্ড চান্স দিছে। গতিকে তোমালোকক যিহেতু গভৰ্ণমেণ্টে এটা ছেকেণ্ড চান্স দিছে, বৰ্ডে এটা ছেকেণ্ড চান্স দিছে, গতিকে তোমালোকক পাছ কৰাই দিবলৈকে চাব। খালি তোমালোকে কুৱেশ্যন এটেম্প কৰিব লাগিব, তোমালোকে লিখিব লাগিব। যদি তোমালোকে লিখিছা, তোমালোকৰ যদি শুদ্ধ হৈছে কুৱেশ্যন আনচাৰ, অলপ হ'লেও তোমালোকে পাছ কৰিবা, নিশ্চিন্ত থাকা। 2 নম্বৰতে আহোঁ, তোমালোকৰ এতিয়া আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰাৰ পাছত এটা প্ৰশ্ন হয় যে আমি আমাৰ বাকী যিখিনি আমাৰ মেইন SSLC এক্সাম পাছ কৰি গৈ পেলাই আমাৰ যিখিনি ষ্টুডেণ্ট এতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰীত নাম লগালে, তেওঁলোকেতো স্কলাৰশ্বিপ পাব, আৰু আমি কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলে সেই স্কলাৰশ্বিপবোৰ পাম নে নেপাম। প্ৰথম কথা, তোমালোকেও স্কলাৰশ্বিপ পাবা। যেনেকৈ আমাৰ মেইন যিটো আমাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰা ষ্টুডেণ্টসকলে স্কলাৰশ্বিপ পাব, তোমালোকেও পাবা। বিশেষকৈ ছাত্ৰীসকলে আমাৰ নিযুত মইনা আঁচনি এইবাৰ পাবা। আৰু যিখিনি আমাৰ ST, SC, OBC কাষ্টৰ ষ্টুডেণ্ট আছে, তেওঁলোকে আমাৰ কাষ্টৰ যিখিনি আমাৰ স্কলাৰশ্বিপ আহে সেইখিনিও পাবা। হায়াৰ ছেকেণ্ডেৰীৰ পৰা সেইখিনি আৰম্ভ হৈ যায়। মই তোমালোকক সেইখিনি আপডেট দি থাকিম বাৰু। তোমালোকে সেইখিনি স্কলাৰশ্বিপ যদি পূৰোৱা, তোমালোকেও সেই স্কলাৰশ্বিপবোৰ পাবলৈ সক্ষম হ'বা। আৰু নিযুত মইনা আঁচনিটো আমাৰ 1 মাহত 1000 টকাকৈ দিয়ে, মানে 10 মাহ দিয়ে 10,000 টকা পাবা। আৰু ছাত্ৰীসকলে পাবা, সেইটো নিযুত মইনা আঁচনি পাবা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলে। আৰু তোমালোকে বহুতে ভাবি আছে যে আমি ডিভিজন পাম নে নেপাম। যেনেকৈ মেইন SSLC এক্সামিনেশ্যনত আমাৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন থাকে, তেনেকৈ আমাৰ থাৰ্ড ডিভিজন থাকে। আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম যদি আমি পাছ কৰোঁ, ষ্টাৰ পাম নে নেপাম, আমাৰ ফাৰ্ষ্ট ডিভিজন পাম নে নেপাম, ছেকেণ্ড ডিভিজন পাম নে নেপাম। আমাৰ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে আমাৰ নাম্বাৰ ভাল উঠিছে, লেটাৰো পাইছে, কিন্তু এটা বিষয়ত অলপ কমি যোৱাৰ বাবে আমাৰ ফেইল কৰি গৈছে। গতিকে তেওঁলোকৰ মাৰ্কটো মানে ইনক্ৰিজ হৈ আছে। ফাৰ্ষ্ট ডিভিজনৰ কিছুমানৰ মাৰ্ক উঠি আছে, কিছুমানৰ মাৰ্ক ষ্টাৰলৈ অলপ কমি আছে। তেনেকুৱা ল'ৰা ছোৱালীক আমাৰ ফেইল কৰা এবাৰ দেখা গৈছে। মেথছতে বহুতে ফেইল কৰি গৈছে, থিয়ৰীত 2 পাইছে, কিন্তু বাকীবোৰত চবতে আমাৰ লেটাৰ। তেনেকুৱা ধৰণৰো আমাৰ দেখিবলৈ পোৱা গৈছে। গতিকে তোমালোকে কি হ'ব, তোমালোকে যদি আমাৰ নম্বৰটো তোমালোকৰ ডিভিজন ক্ৰাইটেৰিয়াটো আমাৰ ফুলফিল হয়, তোমালোকৰ বোলে 360ৰ ওপৰ গুচি গ'লগৈ, ইনক্ৰিজ হৈ নম্বৰটো, তোমালোকে পাছ কৰি গ'লা, 360ৰ ওপৰ হ'লে তোমালোকে মেট্ৰিকৰ দৰেই ফাৰ্ষ্ট ডিভিজন পাবা। তোমালোকে যদি 75ৰ ওপৰত পোৱা, তেতিয়া তোমালোকে ষ্টাৰ পাবা। তোমালোকৰ নাম্বাৰটো বোলে 75% ওপৰত ইনক্ৰিজ হৈ গ'লগৈ, তেতিয়াহ'লে তোমালোকে ষ্টাৰ পাবাই পাবা। তাৰপিছত তোমালোকৰ নাম্বাৰটো বোলে ছেকেণ্ড ডিভিজনৰ যিটো আমাৰ ক্ৰাইটেৰিয়া 45% পাব লাগে ন, সেইটো যদি তোমালোকৰ ক্ৰাইটেৰিয়াটো ফুলফিল হয়, তোমালোকৰ নাম্বাৰ ইনক্ৰিজ হয়, সেইটো তোমালোকে ছেকেণ্ড ডিভিজন পাবা। আৰু তোমালোকে 75% পালে এৱাৰ্ড পায় নহয়, আনন্দৰাম বৰুৱা এৱাৰ্ড যিটো লেপটপ দিয়ে, সেইটো তোমালোকে পাবলৈ সক্ষম হ'বা। মানে মেইন SSLC এক্সামিনেশ্যনত যিখিনি সুবিধা পায়, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিও সেইখিনি একেখিনি সুবিধাই পাবা। বুজি পালানে? গতিকে এইটো তোমালোকে নাভাবিবা যে কম্পাৰ্টমেণ্টেল এক্সাম দিছোঁ, আমাৰ মেট্ৰিকতকৈ আমি সুবিধাবোৰ কম পাম, তেনেকুৱা ধৰণৰ নহয়। মেইন যিটো আমাৰ SSLC এক্সামিনেশ্যন পাছ কৰি যিখিনি সুবিধা পায় ষ্টুডেণ্টে, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিও সেই একেখিনিয়ে সুবিধা পাবা। আৰু তোমালোকে কি কৰিব পাৰিবা জানানে? তোমালোকে ধুনীয়াকৈ আকৌ লগৰ ল'ৰা ছোৱালীৰ লগতে পঢ়িব পাৰিবা। তোমালোকৰ একো বেটছৰ আমাৰ একো সাল সলনি নহয়, একেটা বেটছেই থাকিব, ছেইম ইয়েৰত পঢ়িব পাৰিবা, তোমালোকৰ কোনো ইয়েৰৰ সলনি নহয়। আৰু তোমালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নতুনকৈ আহিব, ফ্ৰেছ মাৰ্কশ্বিট পাবা, চাৰ্টিফিকেট পাবা। এইখিনি কথাকে ক'লোঁ। আৰু তোমালোকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিবা। আৰু তোমালোকক মই হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বহুত হেল্প কৰিম, তোমালোকে চিন্তা কৰিব নালাগে। তাৰ কাৰণে মোৰ লগত তোমালোক জড়িত হৈ থাকিবা, ঠিক আছে? তোমালোক ভালে থাকা, কুশল থাকা আৰু চাই দিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ। থেংক ইউ গাইজ।